সৰস্বতী দেৱীৰ বিষয়ে মই অলপ আপোনালোকক ক'বলৈ ওলাইছোঁ। সৰস্বতী দেৱীয়ে কিয় নিজৰ পিতৃৰ লগত বিয়া হৈছিলে। হিন্দু শাস্ত্ৰৰ মতে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল ব্ৰহ্মাই। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰচনা কৰিছিল বিষ্ণু শিৱ আদিয়ে। বিষ্ণু শিৱ আছিল সৃষ্টিৰ সংহাৰক, কিন্তু ব্ৰহ্মাইয়ে কিয় সৰস্বতীক বিবাহ কৰালে আৰু সৰস্বতীয়ে ব্ৰহ্মাক কিয় শাপ দিছিল। আজি এই ৰহস্যৰ কথা ক'বলৈ ওলাইছোঁ। এই বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টিৰ আঁৰত দেৱতা কেইজন আছিল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। আপোনালোকে এটা কথা মন কৰিছেনে? বিষ্ণু আৰু মহেশ্বৰ অৰ্থাৎ শিৱক আমি পূজা কৰোঁ, আৰু বিষ্ণু আৰু শিৱৰ নামত বহুতো মঠ মন্দিৰ আছে, কিন্তু ব্ৰহ্মাৰ নামত মন্দিৰ এটাও নাই আৰু পূজাও কোনেও নকৰে। এইটো এটা ডাঙৰ ৰহস্য, কাৰণ ব্ৰহ্মদেৱে নিজৰ কন্যাক বিবাহ কৰাইছিল। এই বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টি কৰোঁতে ব্ৰহ্মাক বহুতো জ্ঞানৰ প্ৰয়োজন হৈছিল। সেইবাবে অধিক জ্ঞান পোৱাৰ অৰ্থে ব্ৰহ্মাই মনৰ পৰা সৰস্বতীক সৃষ্টি কৰিছিল। ব্ৰহ্মাই সৰস্বতীক কিন্তু নিজৰ মনৰ পৰা সৃষ্টি কৰিছিল দেই। সেইবাবে আমি এতিয়াও জ্ঞান লাভ কৰাৰ বাবে সৰস্বতীক পূজা কৰোঁ। সেইবাবে সৰস্বতীৰ কোনো মাক নাই। ব্ৰহ্মা আৰু সৰস্বতীয়ে লগ হৈ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে। জীৱ জন্তু, গছ পাহাৰ, পৰ্বত, নদী, সাগৰ সৃষ্টি কৰিছিল। এইবোৰ নিৰ্মাণ কৰি থাকোঁতে ব্ৰহ্মাৰ সৰস্বতীৰ প্ৰতি আকৰ্ষিত হ'ল, কাৰণ সৰস্বতী অত্যন্ত ধুনীয়া আছিল। এই কথাৰ বাবে দেৱতাসকলে ব্ৰহ্মাক অকলশৰীয়া কৰিছিল, কাৰণ দেৱতাসকলে বেয়া পাইছিল যে নিজে সৃষ্টি কৰা নিজৰ কন্যাৰ ওপৰত তেনেকৈ আকৰ্ষিত হোৱাটো একেবাৰে বেয়া কথা হৈছে। কিন্তু ব্ৰহ্মাই সৰস্বতীক বিবাহ কৰালে, আৰু এনেকৈয়ে সৰস্বতীৰ গৰ্ভত এজন পুত্ৰ সন্তানৰ জন্ম হ'ল। পুত্ৰজনৰ নাম হ'ল মনু। এই মনুজনৰ পৰাই মনুষ্য জাতিটোৰ জন্ম হৈছিল। এই কথা শিৱই অসন্তুষ্ট হৈছিল। ব্ৰহ্মাৰ আগতে আছিল 5টা মূৰ, কিন্তু এটা মূৰ শিৱই ত্ৰিশূলেৰে ছিঙি দিছিলে, কাৰণ এই 5 নম্বৰ মূৰটোত বেয়া কথাবিলাক সৃষ্টি হৈছিল। ব্ৰহ্মাৰ এই 5 নম্বৰ মূৰটোতে একেবাৰে বেয়া চিন্তা চৰ্চাবিলাক সোমাই আছিল। সেইটোৰ কাৰণে কি কৰিলে, শিৱই ত্ৰিশূলেৰে 5 নম্বৰ মূৰটো ছিঙি দিছিল। তেতিয়াৰ পৰা ব্ৰহ্মাৰ 4টা মূৰ হ'ল। আৰু ব্ৰহ্মাই কি কৰিলে, দ্বিতীয় বিবাহ মন কৰিলে, দ্বিতীয় বিবাহ পাতিবলৈ ইচ্ছা কৰিলে। তেতিয়া সৰস্বতীৰ বহুত খং উঠিল, আৰু তেতিয়াই অভিশাপ দিছিলে যে আপোনাক কোনেও পূজা পাতাল নকৰে, আপোনাৰ নামত কোনেও মন্দিৰ নাবান্ধে। এতিয়ালৈকে ভাৰতবৰ্ষত ব্ৰহ্মাৰ নামত কোনো মঠ মন্দিৰ নাই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।